হেল্ল' বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ নিশ্চয় সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বহুতেই সুন্দৰ ঘৰেলু নুস্খা, যাৰ সহায়ত আপুনি আপোনাৰ দাঁতকেইটা কৰি তুলিব পাৰিব LED বাল্বৰ নিচিনা উজ্জ্বল। গতিকে তাৰ বাবে সেই নুস্খাটো আপুনি জানিবলৈ আপুনি থাকিব লাগিব মোৰ এই ভিডিঅ'টোৰ শেষলৈকে। মই আজি আপোনাক ক'ম কিদৰে আপুনি এই নুস্খাটো বনাব আৰু কিহেৰে বনাব আৰু কিদৰে আপুনি ব্যৱহাৰ কৰিব। মই সকলো আপোনাক দেখুৱাই বুজুৱাই দিম সুন্দৰভাৱে। গতিকে আপুনি মোৰ লগত যাতে এই ভিডিঅ'টোৰ শেষলৈকে থাকে। ধন্যবাদ। চাওক, আজিকালি আমাৰ জীৱনটো ধুনীয়া হ'বলৈ হ'লে আমাক কি লাগিব? এটা সুন্দৰ হাঁহি এটা আমাক লাগিব। আৰু সেই সুন্দৰ হাঁহিটো হ'বলৈ হ'লে আমাক কি লাগিব? আমাৰ দাঁতকেইটা সুন্দৰ হোৱাটো অতিকৈ প্ৰয়োজন। যদি আমাৰ দাঁতকেইটা লেতেৰা হৈ থাকে তেতিয়াহ'লে আমাৰ হাঁহিটো বহুত মানুহে দেখা যায় যে পচন্দ নকৰে। গতিকে আপুনি আপোনাৰ দাঁতকেইটা সুন্দৰ কৰিবলৈ হ'লে আপুনি মোৰ এই নুস্খাটো ব্যৱহাৰ কৰক আৰু আপোনাৰ দাঁতকেইটা সুন্দৰভাৱে উজ্বলাই তোলক। চাওক, আমাৰ বহুতো মানুহৰ দেখা যায় যে আজিকালি তামোল, পাণ, বিড়ি, চাধা, গুটকাৰ ফলত আমাৰ দাঁতবিলাক একেবাৰে লেতেৰা হৈ যায়। আৰু যিসকলে নাখায় তেখেতসকলৰো দেখা যায় যে কি হয়, দাঁতৰ ওপৰত এটা হালধীয়া, পাতল হালধীয়া ৰং বহি থাকে আৰু চকচকীয়া বগা নহয়। গতিকে আপুনি এই হালধীয়া ৰং বা আপোনাৰ এই লেতেৰা গুটকা, পাণৰ, মছলাৰ দাগৰ লেতেৰা দাঁতকেইটা আপোনাৰ চকচকীয়া বগা, সুন্দৰ আইনাৰ দৰে চকচকীয়া বগা কৰি তোলক আৰু আপোনাৰ হাঁহিটো সুন্দৰ কৰি তোলক। গতিকে তাৰ বাবে মই আপোনাক খুব সহজ আৰু খুব সৰল আপোনাৰ ঘৰতে পোৱা কেইবিধমান বস্তুৰে মই আপোনাক এই নুস্খাটো বনাই পেলাই দেখুৱাম। কিদৰে আপুনি ব্যৱহাৰ কৰিব তাৰ কথাও মই আপোনাক ক'ম। গতিকে তাৰ বাবে তাৰ আগতে আপুনি এটা কাম কৰক। কি কৰক? মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, কিয়নো আপুনি এনেকুৱা আৰু বহুতো ভিডিঅ' মই হেল্থ আৰু বিউটি সম্বন্ধত বহুতো ভিডিঅ' মই বনাই থাকোঁ। গতিকে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপুনি কি কৰক, কাষতে থকা বেল আইকনটো লাহেকৈ টিপি দিয়ক। আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ এণ্ড কমেণ্টটো কৰিব, মই জানো। গতিকে মই আপোনাক বনাই পেলাই দেখুৱাই আছোঁ কিহেৰে বনাইছোঁ আৰু কিদৰে বনাইছোঁ। চাওক, এইটো আমি কি লৈছোঁ অকণমান, এইটো অকণমান আমি কি লৈছোঁ, এইটো হালধি, যিটো আমাৰ কিটচেনত ব্যৱহাৰ হয়। হালধি আমি সকলোৱে নিশ্চয় জানো। হালধি আমাৰ দাঁতৰ কাৰণে কি হয়, বহুত উপকাৰী হয়। এয়া হালধি আমাৰ দাঁতবিলাক বগা কৰাত আৰু মজবুত কৰাত সহায় কৰে। দাঁতৰ গুৰিবিলাক আমাৰ কি কৰে, মজবুত কৰে এই হালধি এইটোৱে। আৰু আমি এইটো লৈছোঁ অকণমান নিমখ আমি অকণমান লৈ লৈছোঁ। নিমখটো আমাৰ দাঁতৰ কাৰণে বহুত উপকাৰী হয়, আমি সকলোৱে জানো। আমাৰ আগৰ মানুহবিলাকে প্ৰায়ভাগ নিমখেৰে দাঁত ঘঁহিছিলে, যাৰ বাবে তেখেতসকলৰ দাঁত বহুত মজবুত আছিলে। নিমখে আমাৰ দাঁতৰ বাবে বহুত উপকাৰী, এইটো আমি সকলোৱে নিশ্চয় ভালদৰে জানো। গতিকে আমি অকণমান নিমখ লৈ লৈছোঁ, অকণমান হালধি লৈ লৈছোঁ। বহুত বেছি লোৱাৰ প্ৰয়োজন নাই, কিয়নো আমি এদিনৰ কাৰণে বা এবাৰৰ কাৰণেহে ব্ৰাছৰ বাবে আমি এই নুস্খাটো বনাই আছোঁ। গতিকে বহুত বেছি লোৱাৰ দৰকাৰ নাই। আমি ইয়াত কি লৈছোঁ, অকণমান নাৰিকলৰ তেল। এইটো নাৰিকলৰ তেল। গতিকে এই নাৰিকল তেলটো আমি কেইটোপালমান লৈ লৈছোঁ, কিয়নো এই নাৰিকল তেলটো দাঁতৰ কাৰণে বহুত উপকাৰী হয়। নাৰিকল তেলটো আমি কেইটোপালমান লৈ লৈছোঁ। তাৰপিছত আমি কি ল'ম, কলগেট। এইটো কলগেট আমি ব্যৱহাৰ কৰিম। কলগেটটো এইভাবে ব্যৱহাৰ কৰিম যে কলগেটটো যাতে আমাৰ ব্ৰাছ কৰোঁতে আমাৰ হালধিৰ ফিলিংটো অলপ কমকৈ আহে বা নাহে। গতিকে কলগেটটো আমি ব্যৱহাৰ কৰিলে কি হ'ব, কলগেটৰ অকণমান ফিলিংছটো আমাৰ আহিব। গতিকে আমি অকণমান কলগেট লৈ লৈছোঁ ইয়াত। ঠিক আছে, এনেকৈ এতিয়া আমি কি কৰিম, ইয়াক খুব সুন্দৰভাৱে
মিহলি কৰিম চাওক এনেকৈ খুব সুন্দৰভাৱে এইটো আমি ইয়াক মিশ্ৰণ এটা বনাই লওঁ এনেকৈ এনেকৈ আমি ইয়াক সুন্দৰভাৱে মিশ্ৰণ এটা বনাই লওঁ এই মিশ্ৰণটোৰে চাওক সুন্দৰ এতিয়া মিহলি হৈ গৈছে এইটো আপুনি কি কৰক এতিয়া যেনেকৈ আপুনি কলগেট ব্যৱহাৰ কৰে ৰাতিপুৱাই ঠিক তেনেদৰে কলগেটৰ জেগাত আপুনি কলগেট ব্যৱহাৰ নকৰি আপুনি এইটো ব্যৱহাৰ কৰি চাওক আপুনি প্ৰমাণ পাই যাব আপোনাৰ প্ৰথম দিনতে আপুনি ডেইলি এইটো ব্যৱহাৰ নকৰিব আপুনি সপ্তাহত 2-3 দিন ব্যৱহাৰ কৰিব মাজতে এদিন গেপ ৰাখি নেক্সট দিনা ব্যৱহাৰ কৰিলে হ'ল সপ্তাহত এনেকৈ আপোনাৰ 3 দিন বা 4 দিন হৈ যাব গতিকে আপুনি এসপ্তাহ ব্যৱহাৰ কৰি চাওক আৰু তাৰপিছত মোক কমেণ্ট কৰি আপুনি ক'ব যে আপুনি উপকাৰ পাইছে নে পোৱা নাই গতিকে আজিলৈকে বন্ধুসকল ইমানতে এৰিছোঁ ধন্যবাদ আপুনি এই নুস্খাটো ব্যৱহাৰ কৰি চাওক নিশ্চয় আপুনি ফল পাব বুলি আশা ৰাখিছোঁ ধন্যবাদ।